গৰুৱে কণী পাৰে নাকি আপোনালোককে সুধিছোঁ গৰুৱে কণী পাৰে না জোৰকৈ পাৰে না কিন্তু আমাৰ ট্ৰাইবেল লিডাৰখিনিয়ে গৰুৱে কণী পাৰে না বুলি ক'লে ইয়েছ ছাৰ বুলি কয় আৰু এই ইয়েছ মেন কালচাৰটো আমি ডিলিট কৰিবলৈ বিচাৰিছোঁ পাৰ্টিকুলাৰলি মই ৰাজু দেউৰীয়ে চিঞৰি চিঞৰি সদায় কওঁ আমি কেতিয়াও ইয়েছ মেন হ'ব নালাগে এই ইয়েছ মেন কালচাৰটো আমাক ধ্বংস কৰিছে সেই ইয়েছ মেনৰ কাৰণে আজি বড়োলেণ্ডৰ মানুহ 5,000 মানুহ আজি কুৰ্বান হৈ গৈছে মিনিংলেছ হৈ গৈছে আজি কাৰ্বি আংলং যাওক কাৰ্বি ল'ৰা ট্ৰাইবেল ল'ৰা আজি ফল্ছ কেছত ফেক ইনকাউণ্টাৰত মৰি ধ্বংস হৈ গৈছে আপুনি যাওক ডিমাচা ল'ৰা ফেক কাউণ্টাৰত মৰি ধ্বংস হৈ গৈছে অনলি বিকজ অফ ইয়েছ মেন কালচাৰ সেই ইয়েছ মেন কালচাৰটো আমি ধ্বংস কৰিব লাগিব মানুহে কয় উকিল মানুহবিলাক মিছা কথা কয় উকিল মানুহ মিছা কথা নকয় একচুৱেলি উকিল মানুহে যিটো লিখিত আছে সেইটো পঢ়ায় জাজক সেইটোৱে শুনাওঁ আমি এতিয়া মই যদি কওঁ গৰুৱে কণী পাৰে নাকি আপোনালোককে সুধিছোঁ গৰুৱে কণী পাৰে না জোৰকৈ পাৰে না আপোনালোকক সুধিছোঁ গৰুৱে কণী পাৰে নেকি ডাইছ কিন্তু আমাৰ ট্ৰাইবেল লিডাৰখিনিয়ে গৰুৱে কণী পাৰে না বুলি ক'লে ইয়েছ ছাৰ বুলি কয় আৰু এই ইয়েছ মেন কালচাৰটো আমি ডিলিট কৰিবলৈ বিচাৰিছোঁ পাৰ্টিকুলাৰলি মই ৰাজু দেউৰীয়ে চিঞৰি চিঞৰি সদায় কওঁ আমি কেতিয়াও ইয়েছ মেন হ'ব নালাগে এই ইয়েছ মেন কালচাৰটো আমাক ধ্বংস কৰিছে সেই ইয়েছ মেনৰ কাৰণে আজি বড়োলেণ্ডৰ মানুহ 5,000 মানুহ আজি কুৰ্বান হৈ গৈছে মিনিংলেছ হৈ গৈছে আজি কাৰ্বি আংলং যাওক কাৰ্বি ল'ৰা ট্ৰাইবেল ল'ৰা আজি ফল্ছ কেছত ফেক ইনকাউণ্টাৰত মৰি ধ্বংস হৈ গৈছে আপুনি যাওক ডিমাচা ল'ৰা ফেক কাউণ্টাৰত মৰি ধ্বংস হৈ গৈছে অনলি বিকজ অফ ইয়েছ মেন কালচাৰ সেই ইয়েছ মেন কালচাৰটো আমি ধ্বংস কৰিব লাগিব দিছ ইয়েছ মেন কালচাৰ উই মাষ্ট ডিলিট ইট আৰু সেই ইয়েছ মেনটো আমাৰ এনিমি সেইকাৰণে আমি কওঁ যে ইয়েছ মেন কালচাৰটো যদি ধ্বংস কৰিবলৈ হ'লে আমি কনচিয়াছ হ'ব লাগিব উই শুড ন' আৱাৰ ৰাইট উই শুড ন' হু উই আৰ আমি নিজকে কয় জনজাতি বুলি কৈ পেলাই যদি নিজৰ অধিকাৰটো নেজানে কাটাৰ ছাৰে কোৱাৰ নিচিনা চেল্ফ বুলি কয় আৰু অট'মেটিক বস্তুটো হয় অট'নমিক কাউন্সিল দিছে তাৰ মিনিংটো নেজানাৰ কাৰণে যে ফাইল এটা এতিয়া অট'নমিক কাউন্সিলৰ চিফে চহী এটা চিগনেচাৰ এটা কৰিবৰ কাৰণে এপ্ৰুভ এটা কৰিবৰ কাৰণে আছাম গভৰ্ণমেণ্টত যাব লাগে মিনিঙে নাই চ' নিউ লেণ্ড পলিচিটো আহিছে ইট ইজ এ এডিশ্যন প্ৰটেকশ্যন ফৰ দ্য ট্ৰাইবেল পিপল কৈছে ইয়াতে পইণ্ট নম্বৰ 17 কৈছে প্ৰটেকশ্যন অফ দ্য লেণ্ড ইন প্ৰটেক্টেড বেল্ট এণ্ড ব্লক ইয়াত কি কৈছে 17(1) কৈছে implementations of provisions of the Chapter 10 of Assam Land and Revenue Regulation Act 1886 in respect of land belonging to the protected class. কথাটো ঠিকে কিন্তু হদিয়া মৰাণ মটক আহোম চুতীয়া আৰু গুৰ্খাসকলক 5টা জনজাতিক বেল্ট এণ্ড ব্লকত ইহঁতক প্ৰটেক্টেড ক্লাছ বনাই দিলে নহয় আৰু ট্ৰাইবেল 57টা মিচিং 57টা দেউৰী 57টা বড়ো 57টা ৰাভা 57টা আৰু সংঘও এটা আছে সেইখিনি ক'ত গ'ল কিয় এটা শব্দ নামাতিলে কওকচোন আৰু এই প্ৰটেক্টেড ক্লাছ যদি কালিলৈ যদি এটা হদিয়া নিয়তি প্ৰটেক্টেড ক্লাছ হয় আফটাৰ 2 days চেম ল উইল বি এপ্লাইড হিয়াৰ এই কুকুৰাঝাৰৰ ক'ব যে আমি নেপালী মানুহ আমি হদিয়াত প্ৰটেক্টেড ক্লাছ ইয়াত সিহঁতি বিচাৰিব লেণ্ড ৰাইট ডেট মিনছ আল্টিমেটলি কি হ'ব বেল এণ্ড ব্লকটো কাগজতে থাকিব বেল এণ্ড ব্লকটো আপোনাৰ পলিটিকেল ইস্যু এইটো পলিটিকেল চাপ্টাৰ এইটো এটা পয়ম হয় ইলেকশ্যনত গাবলৈ আহে সিহঁতি পুলিচৰাই যেনেকৈ কু চিঞৰে নহয় এই পলিটিচিয়ানখিনিয়ে এইটো চিঞৰিবলৈ আহিব আপোনালোকে চব BTC ৰিভিউ মিনিট কৰিবলৈ কাৰণে যদি অশোক সিংহলে আহে অশোক সিংহলে জানো কি বড়ো মানুহ কি খায় কি নাখায় কিমান টকা লাগে আৰু অসমত আপোনালোকে চব এভৰি অট'নমিক কাউন্সিলত আমাৰ স্কিম কি দিয়ে সূতা কম্বল আৰু সূতা কম্বল প্ৰেছাৰ কুকাৰ লৈ পেলাই উন্নতি হয় নেকি কওকচোন হয়নে নহয় কওক আৰে সূতা লৈ পেলাই আপুনি উন্নতি হয় নেকি কম্বল লৈ উন্নতি হয় নেকি প্ৰেছাৰ কুকাৰ লৈ উন্নতি হয় নেকি হা আমাক সদায় আমাৰ মানুহে টকি খায় নন ট্ৰাইবেলছ আৰ নট আৱাৰ এনিমি আৱাৰ এনিমি ইজ আৱাৰ অন ব্ৰাদাৰ্ছ এণ্ড চিষ্টাৰ্ছ আমি ইয়াত ইমান জবৰদস্তি কাজিয়া কৰি পেলাই বংশ পৰিয়ালৰ লগত
কাজিয়া কৰি ওচৰ চুবুৰীয়াক নামাথো আমি হা শত্ৰু বাপ লৈ পেলাই ইলেকশ্যন কৰি জিকাওঁ সদনত গৈ পেলাই কি কৰে এছেম্বলিত মাখি মাৰি থাকে আপোনালোকৰ এমপি দিল্লীত কিয় এদিনো মান নামাতিলে ইটছ অনলি বিকজ অফ য়েছ মেন কালচাৰ ডিলিমিটেশ্যন হ'ব লাগিছিলে আগতে আজিলৈকে হোৱা নাই কিয় হোৱা নাই অনলি বিকজ অফ য়েছ মেন কালচাৰ সেইকাৰণে ট্ৰাইবেল বেল এণ্ড ব্লকৰ যেতিয়া কথাটো আহে বেল এণ্ড ব্লকৰ কথাটো সদায় কি হয় এইটো পলিটিকেল ডায়লগ বুলিয়ে কওঁ আজিলৈকে সদনত নতুনকৈ এটা বস্তু লোৱা নাই গুৱাহাটীতো বেল এণ্ড ব্লক আছিলে ট্ৰাইবেলৰ মাটিত অফিচ আহিছে ট্ৰাইবেলৰ মাটিত হস্পিটেল আহিছে ট্ৰাইবেলৰ মাটিত ইণ্ডাষ্ট্ৰী আহিছে তাৰ ৰিভিনিউ ট্ৰাইবেল কোনো এটা ট্ৰাইবেল পোৱা নাই ট্ৰাইবেল মানুহক আনি সংস্থাপন দিয়া নাই ট্ৰাইবেল মানুহক আজিলৈকে তাতে চাকৰি দিয়া নাই দিছে জানো কওকচোন দিছে জানো গুৱাহাটীত অট্টালিকা আহিছে 1968 লৈকে এইটো বেল এণ্ড ব্লক আছিলে বড়ো আৰু ৰাভা আৰু আপোনাৰ কাৰ্বিৰ মাটি আছিলে আজি কাৰ্বি মানুহ তাত নাই অথৰিটি কোন অথৰিটি এগেইন নন ট্ৰাইবেল ছাৰ জন কাটা চাই ঠিকেই কৈছে সেক্ৰেটাৰী কোন নন ট্ৰাইবেল এছপি কোন নন ট্ৰাইবেল ডিচি কোন নন ট্ৰাইবেল সিও কোন নন ট্ৰাইবেল কেনেকুৱা ট্ৰাইবেলৰ কাৰণে কাম কৰিব হি ইজ এ গভৰ্ণমেণ্ট চাৰ্ভেণ্ট হি ইজ এ পাব্লিক চাৰ্ভেণ্ট হি পাব্লিক চাৰ্ভেণ্টৰ ডিউটি কৰিব বিকজ তাক অনলি হি ইজ কণ্ট্ৰল বাই চুইচ কৰবা দবাই দিছপুৰ দবাই ইয়াৰ গ্ৰাছৰ কোন আছে লোকেল এমএলএ আছে লোকেলৰ কোন আছে আমাৰ পঞ্চায়ত মেম্বাৰ আছে লোকেলৰ কোন আছে আমাৰ জেপিএম আছে লোকেলৰ কোন আছে আমাৰ এতিয়া মানে এতিয়া আপোনালোকৰ এমচিএল আছে এইখিনি মানুহে যদি মাত নামাতে আমাৰ অধিকাৰ কাৰণে আৰু কোনোবা মাতিব নেকি কওকচোন কোনো নামাতে সেই নামাতাৰ কাৰণে ট্ৰাইবেল বেল এণ্ড ব্লক কনচেপ্টটো এদিন ভেৰি চুন অলৰেডি এতিয়া গুৱাহাটী সোণাপুৰতো গুচিয়ে গ'ল ৰাণীলৈকে গুচি আহিলে সেইটো মানুহৰ চকুতে পৰিছে এতিয়া হিয়াত বিটিচি আৰত এক সময়ত যেতিয়া হাগ্ৰামাৰ দিনত ওলাইছিলে যে নন ট্ৰাইবেল মানুহে মাটি কিনিব নোৱাৰে সেইটো এছেম্বলিত ওলাই পেলাই এইটো পাছো হৈছিলে কি কয় ছাৰ তেনেশ্বৰ কিন্তু সেই বস্তুটো আকৌ নালিফাই কৰি দিলে নহয় এতিয়া আৰে আমাৰ যদি মাটি নাথাকে আমি বগনীয়া হ'ম নে নহ'ম আৰে ব্ৰিটিছ নাহাৰ আগত ইয়াত হাবিত বাঘ বালুকৰ লগত যুদ্ধ কৰা কোন আছিলে হাতী খেদা কোন আছিলে শিয়াল খেদা কোন মানুহ আছিলে চৰাই চিৰিকটি পাৰি কোনে খাইছিলে বিলত ডাঙৰ ডাঙৰ মাছ ধৰি কোনে খাইছিলে বিল কোনে চফা কৰিছে আমি উই ট্ৰাইবেলছ আমি জনজাতি হয় না কিন্তু সেই হাবি জংঘল কৰা মানুহক আমাক ৰেছপেক্ট নিদিলে আমাৰ ডিগনিটি নাই বুলি কয় সিহঁতি আমাক ৰেছপেক্টো নিদিয়ে আমাৰ লিবাৰ্টিও নাই আমাৰ ফ্ৰীডমো নাই আমাক সিহঁতি চুইচৰ নিচিনা কণ্ট্ৰল কৰিলে অনলি বিকজ অফ য়েছ মেন কালচাৰ সেই য়েছ মেন কালচাৰটো আমি ইমিডিয়েটলি সিহঁতক গুচাব লাগে না নালাগে জোৰকৈ কওক নালাগে বোলা যদি য়েছ মেন কালচাৰ থাকে ট্ৰাইবেল আৰু জিন্দেগী আৰু আমি মাত মাতিব নোৱাৰিম আজি অৰুণাচলত নদী এটাত শিলগুটি এটা উঠাব নোৱাৰে ফৰেষ্ট ডিপাৰ্টমেণ্টে আজি অৰুণাচলত যদি গভৰ্ণমেণ্টে যদি ইনষ্টিটিউশ্যন এটা খোলে যেতিয়া ফৰ এক্সাম্পল NIT এতিয়া অৰুণাচলত কেপিটেল পৰা 30 কিলোমিটাৰ ভিতৰত জংঘলৰ ভিতৰত আছে ল' কলেজ ক'ত আছে 30 কিলোমিটাৰ ভিতৰত জংঘলত আৰু সেই মাটিটো চৰকাৰে কি কৰিছে কিনি লৈছে প্ৰাইভেটৰ পৰা অৰুণাচল নিচি মানুহে ক'ব নাগালেণ্ড নগাই ক'ব মেঘালয় গাৰোৱে ক'ব আৰু খাচীয়ে ক'ব এইটো গছ পৰা এইটো গছ মোৰ মাটি বুলি ক'ব তাত কিন্তু ল' ইজ ভেৰি ইফেক্টিভ 6 শিডিউলৰ ল' ট্ৰাইবেলৰ ল' তাত ইমপ্লিমেণ্ট কিন্তু আসামত আমাৰ ল' নাই আমাৰ সেইটো কাৰণে ল' নাই ইয়াত আমাৰ যিবিলাক ল' মেকাৰ্ছ সেই ল' মেকাৰ্ছখিনি সদায় আমাক তেৰা চকুৰে চায় আমাক সদায় ছাপ্ৰেছ কৰে আমাক সদায় ডমিনেট কৰে সদায় আমাক এক্সপ্লইটে কৰে আমাক সদায় আমি কাণ ধৰি থাকিম নেকি কওকচোন সদায় আমি আঁঠুকাই থাকিম নেকি কওকচোন আজি চবে কয় ডবল ইঞ্জিন ৱেৰ ইজ দ্য ডবল ইঞ্জিন হোৱাট ফৰ দ্য ডবল ইঞ্জিন ডিজিটেল ইণ্ডিয়া বুলি কৈছে ডিজিটেল ইণ্ডিয়াত আমি কি সুবিধা পাইছোঁ আমি নিজকে সুধিব লাগে এতিয়া সেইকাৰণে অৰুণাচলত যদি পাছ লাগে আমাৰ বেল এণ্ড ব্লকত আমাকো ডিমাগ নটিফাই কৰি দিয়কচোন তাক অন্য মানুহ নোসোমাব লাগে বুলি গভৰ্ণমেণ্টে কিন্তু সেইটো ষ্টেপ কেতিয়াও নলয় কেলৈ নলয় আমাৰ কাৰণে সদনত কোনো মাত মাতা নাই গৰু ইম্পৰ্টেণ্ট না আমি ইম্পৰ্টেণ্ট কওকচোন এতিয়া আপোনালোকক আৰু এটা প্ৰশ্ন সুধিছোঁ আৰে গৰু মাংস গৰু এইটো যিবিলাক
মুছলিম মানুহে খায়, ট্ৰাইবেল মানুহ গৰু কোনোবা খায়, আমিবিলাকতো দেখাওঁ লৈছোঁ। এইটো কেটেল এক্ট। এই কেটেল এক্টটোত গৰু কিনা বেচা কৰিব নোৱাৰে, গৰু মাংস কাটিব নোৱাৰে, গৰুৰ কাৰণে সিহঁতি ইমান গৰু মাথা বুলি কৈছে। আৰু গৰুক যদি ইমান ইম্পৰ্টেণ্ট দিয়ে, তেতিয়া আমাৰ ট্ৰাইবেল মানুহ আপোনালোকে কিয় ইম্পৰ্টেণ্ট নিদিয়ে? মোৰ মাটিত কলেজ ইষ্টাব্লিছ কৰিছে, আমাৰ মাটিত অফিচ আহিছে, আমাৰ মাটিত আপোনালোকে ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰি খুলিছে, তাৰ বিনিময়ে আমাক আপোনালোকে প্ৰটেকশ্যন দিব লাগে নে নালাগে? গভৰ্ণমেণ্টে কওকচোন। দিব লাগে, কিন্তু গভৰ্ণমেণ্টে কেতিয়াও আমাক নিদিয়ে। গভৰ্ণমেণ্টে সদায় আমাক এক্সপ্লইট কৰিবলৈ বিচাৰে। গভৰ্ণমেণ্টে সদায় আমাক কেনেকৈ আমাক কাজিয়া কৰাব লাগে। এতিয়া আমাৰ ট্ৰাইবেলৰ মাজত এটা ভাইৰাছ এটা সোমাইছে, খ্ৰীষ্টান ট্ৰাইবেল, নন ট্ৰাইবেল খ্ৰীষ্টান। আৰে অৰুণাচলৰ নিচিনা ষ্টেট এটা অলৰেডি 90% আজি খ্ৰীষ্টান হৈ গ'ল। অৰুণাচল ষ্টেটটো খ্ৰীষ্টান ষ্টেট হ'বলৈ গৈছে। ইয়াত অসমত যদি ট্ৰাইবেল খ্ৰীষ্টানক যদি ST পৰা কাটি দিম বুলি কয়, তোৰ দম আছে যদি অৰুণাচল, নাগালেণ্ড, মিজোৰামত কাটি চাচোন, হয় না? খ্ৰীষ্টান বুলি ক'লেতো ৱৰ্ল্ড চিটিজেন হৈ গ'ল, ৱৰ্ল্ড এটা ৰিলিজন হৈ গ'ল। অসমতে মাত্ৰ কৈ আছে কি খ্ৰীষ্টান হয়, তাৰ ST ষ্টেটাছটো কাটিব লাগে। আৰু STটো ধৰ্মৰ লগত কি সম্পৰ্ক আছে? I am ST because 5 criteria I have fulfilled. I have my language, I have my culture, I have my own identity. হয়নে নহয়? সেইকাৰণে মোক সংবিধানে দিছে মোক ST বুলি। আৰু সেই STটো এই প্ৰেজেণ্ট চৰকাৰে যিটো ইছ্যু সদায় হিন্দু মুছলিম কোৱা চৰকাৰটোৱে, সিহঁতৰ মেইন অবজেক্টিভ কি? আকৌ ট্ৰাইবেলৰ মাজত এতিয়া ভাইৰাছ সোমাইছে। আমাৰ মানুহক ডিভাইড কৰি, কনফিউজ কৰি সিহঁতি ৰাজত্ব হোৱাটো বিচাৰিছে। আৰু ট্ৰাইবেল মানুহৰ পপুলেশ্যন ডে বাই ডে কমি আহিছে। আমাৰ যদি পপুলেশ্যন নাই, তেতিয়া ডেমক্ৰেচিত ইলেকশ্যন হোৱাটো মুস্কিল। অৰুণাচলত যদি, মেঘালয়ত যদি আপুনি 5,000 পাই যদি MLA এটা হয়, ছিকিমত যদি 2,000 পালে যদি MLA হয়, আমি ট্ৰাইবেলৰ কাৰণে এটা প্ৰভিজন কিয় অসম চৰকাৰে বনাই দিব নোৱাৰে? য'ত ট্ৰাইবেল মানুহ আছে 10,000 হ'লে 10,000, য'ত মানে 50,000 মানুহ আছে তাত 10,000 যোনে পায় সি MLA হয় বুলি কিয় সংবিধান এটা আমাৰ কাৰণে ৰচিব নোৱাৰে? পাৰ্লামেণ্ট কিয় এটা আমাক এনেকৈ ডিচিশ্যন লৈ পেলাই, কেবিনেটে ডিচিশ্যন লৈ পেলাই কিয় লৈ এটা পাছ কৰিব নোৱাৰে? কৰিম বুলি ক'লে পাৰে, কিন্তু কৰা নাই ইণ্টেন্সলি।